যদি ST SC OBC হয় তেওঁলোকে ক্লাস 10 লৈকে পঢ়িলে হ'ব if they are ST SC and OBC কিন্তু যদি জেনারেল ক্যাটেগরি হয় requirement will be metric pass so these are the two requirements second কথা ইয়াতো আমি যি সকল লৰাই ITI পাস কৰিছে জুনিয়ৰ ইঞ্জিনিয়াৰিং পৰীক্ষা পাস কৰিছে ল্যাবৰেটৰী টেকনিশিয়ান পাস কৰিছে অৰ্থাৎ বিভিন্ন সেলফ এমপ্লয়মেন্ট কোর্সত যিবিলাক লৰাই বিভিন্ন সময়ত পাস কৰিছে তেওঁলোকক আমি অগ্ৰাধিকাৰ দিম অৰ্থাৎ কোনোবা এজন লৰাই যদি ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং পাইছে ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং পাইছে কোনোবা এজন লৰাই ITI পৰা ইলেক্ট্ৰিসিটি পঢ়ি আহিছে তেওঁলোকক আমি ডেফিনেটলি উইদিন দা স্কিম আমি প্ৰিফাৰেন্স দিবৰ কাৰণে যত্ন কৰিম আৰু বাকি যি যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰিব আমি সকলোকে সুবিধা দিম ইয়াতো আমি 2 লাখ টকা কৈ দিম 2 লাখ টকাৰ 1 লাখ টকা সরকারে অনুদান হিসাবে দিব 1 লাখ টকা 5 বছর পিছত প্রথম 5 বছর টকাটো ঘুরাব নালাগে 5 বছর পিছত তেওঁলোকে মাহত 2000 টকা কৰি সরকারক প্রতি মাহত তেখেতসকলে উভতাই দিব 24000 হ'ব 4 বছৰ তেওঁলোকে ঘুৰাই দিব that means at the end of the 9th year তেওঁলোকৰ পৰা মিলাম আৰু 2000 টকা very simple installment আৰু তাত কোনো চক্ৰবৃদ্ধি সুদ simple interest একো নাথাকে the entire interest is free